Hello guys, welcome back to my channel. আজি বহুত দিনৰ মূৰত মোৰ নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখিছে একদম কোৰচু লৈ একদম পথাৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো আজি দিবলৈ গৈ আছোঁ, আজি পুৰা ধামাকাদাৰ ভিডিঅ' হ'বলৈ গৈ আছে। তো এনজয় কৰিব ভিডিঅ'টো শেষলৈকে চাই পিনে। গৈ আছোঁ পাই গ'লোহি চব ব্যস্ত আলি দিয়াত। আমি মাটি কেনেকুৱা আলি কেনেকুৱা লাগিছে? আজি প্ৰথম পথাৰলৈ অহা ল'ৰা দুজন এইফালে এজন সেইফালে এজন আৰু এইফালে এজন নাই কৰাই দিছে আপোনালোকৰ আগত। কেনে আছে আপোনালোক? ভালে আছে? আমি আহিলোঁ এই নিৰুপমৰ খেতিখিনিত মানে খেতিত লাগি দিব লাগে বুলি ক'লে, তো আমি গোটেইখিনি আজি 8টামান আহিলোঁ আৰু গোটেইখিনি আৰু আলি চালি দি শেষ কৰিলোঁ। আৰু আপোনালোকৰ খেতি সেইফালে কেনে চলিছে সকলোৱে জনাব। ঠিক আছে, কমেণ্ট বক্সত কমেণ্ট কৰক। ঠিকেই চলিছে, সাগৰ নাই খালি এতিয়ালৈকে বহুতখিনি দিলোঁ, এবাৰ দি আহিছোঁ। বগা ৰখা আমাৰ মাটি ভাই কিন্তু আলি খাতৰা দিয়ে কিন্তু দেই। যদি কমেণ্ট কৰি জনাব আলি কেনেকুৱা দিছে কমেণ্টটো কৰি কমেণ্ট বক্সত ধুনীয়াকৈ জনাই দিব। আমাৰ গেং লৈ যাম। আৰু যদি আমাৰ লিলং দৌৰে মানে ঠিকা কণ্টেক্ট আছে, তো যোগাযোগ কৰিব পাৰে। ডেছক্ৰিপশ্যনত আমাৰ লিলং দৌৰৰ নাম্বাৰ ফোন নাম্বাৰ থাকিব, আপোনালোক কণ্টেক্ট কৰিব পাৰে। আজিৰ দিনটোত আমাৰ বিশেষকৈ মানে আজিৰ দিনটোত আলি দিয়াত একদম গুৰুত্বপূৰ্ণ ভূমিকা লোৱা ল'ৰা দুজন দেই দেখাইছোঁ। অলপ আলি দিয়া দৃশ্য মই অলপমান দেখাবলৈ চেষ্টা কৰিম। তো চাওক, ল'ৰাটোৱে পাৰিছে, বহুত পাৰিছে। আৰু কেনেকুৱাকৈ ভালকৈ দিব জানিছেনে নাই জনা কমেণ্ট বক্সত জনাই দিব। আৰু আমাৰ এইফালে আণ্টি, তুমি আজি প্ৰথম নামিছা নেকি পথাৰত? না পাৰিছা এয়া সুন্দৰভাৱে দিছে। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। বহু অপেক্ষাৰ অন্তত ভাত পালেহি। পেট একদম পূৰা খালী আৰু ভাই, অৱস্থা নাইকিয়া হৈ গ'ল দেই। আইদেউহেঁত ভাত আনিলা ন? কালি অলপ সোনকালে লৈ আনিলে, খালি ভোক নাই লগা হৈছিলে আমাৰ। এইটো মেইন মালটো এইটো ইয়াত এইখিনি চুলাই দেই, চুলাই মাংসখিনি এইখিনি মজা লাগিব খাই। খুৰীয়ে আমাক ধুনীয়া বাঢ়ি দিব ভাতটো। একেবাৰে কমটিকে খোৱা, আমাৰ ভাত কমটিকে খোৱা ল'ৰাজন এইজন দেই। তাৰ 2 নম্বৰতে আহিব আমাৰ এইজন। আপুনি তেতেৰা দেখিব পাৰে, কিন্তু ভাত কেইটিমান তাককৈ ইমান কেইটিমান খায় আকৌ। তাৰপিছত আমাৰ এইজন কেইটিমান তাককে মানে ইমান কেইটি ভাইহঁত বগা পানীটো চবে পাইছ না? একদম ধুনীয়াকে এইবোলে উপেন দা এইজনেতো এই চুলি দীঘলজনে এতিয়ালৈকে 3 গিলাচ মাৰিলে। খোৱাত যেনেকুৱা কামটো খালি ইমান চাহ নিদিয়ে। আলিটো দেখাম, এইজন দেখিছে যে আপোনালোকে চুলি দীঘলজনে আলিটো কেনেকুৱা দিয়ে মই দেখাম, চেষ্টা কৰিম বা ময়ো দেখাম। এইকেইজন পাবজিত ব্যস্ত, পাবজি লাভাৰবোৰে লাইক এটা কৰিব ভিডিঅ'টো। অ'কে, ৰুম খেলি আছে তেওঁলোকে। ভক নবৰা অকলে 1v2 খেলি আছে এইটো চা। ए नोबरा चलो चलो हो गया टाइम हो गया, जल्दी गेम खत्म करके आओ। जल्दी टाना যাব লাগে। আলি দি খতম হৈ গ'ল, পুৰা ধামাকা আলি দি দিলোঁ আজি।
একদম হা মোৰ পৰা হয় ঘৰ যাব ব'ল কেনেকুৱা লাগিলে অলপমান জনাই দি কালি দি খুব ভাল লাগিল যে বহুত দিনৰ পিছত মানে খেতিত নমা নাছিলোঁ সাধাৰণতে এবাৰ নানামো বুলিয়ে ভাবিছিলোঁ কিন্তু গাঁৱলীয়া ল'ৰা হিচাপে খেতিতে নামিবলৈ মন গৈয়ে থাকে নিশ্চয় 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 সেইকাৰণে নামিলোঁ আজি 2 দিন হ'ল 2 দিন একদম পূৰা গাৰ বিষ হৈ গ'ল খুব ফূৰ্তি লাগিলে আৰু ফূৰ্তি লাগিলে যথেষ্ট ফূৰ্তি লাগিলে আৰু এই গোটেইখিনি লগৰ যেতিয়া একেলগতে কাম কৰিব পৰা যায় তেতিয়া সেইটো আমেজে এটা বেলেগ বেলেগ আমেজ আৰু গাঁৱলীয়া আমাৰ এই আহোম সম্প্ৰদায়ৰ সাধাৰণতে ল'ৰাসকল তাৰমানে খুব কৰিব পাৰে খুব কৰিব বিশেষকৈ এনেকুৱাবোৰ কামত বিশেষকৈ পাৰ্গত মানে আমাৰ গাঁৱলীয়া ল'ৰাবোৰ যে মই ক্লাছ 4ৰ পৰা খেতিত নমাওঁ বহুতে কয় যে আমি এইবোৰ ইণ্টাৰভিউ চাপৰে হৈ গ'লোতো ইমান সৰুৰ পৰা কষ্ট কৰিলোঁ তো খেতিৰ লগতে জড়িত হৈ থাকিম ভালো লাগিব তেনেকৈ গোটেইখিনি লগৰখিনি থাকিব সকলোৰ লগত তাৰমানে একেলগতে আৰু নিশ্চয় নিশ্চয় মিলামিচি কৰি পিনে খেতি নাম আৰু কি বুলি কয় কোনে কোনে আলি দিবলৈ জানে কমেণ্ট বক্সত জনাব মানে অসমীয়া ল'ৰা হৈ আৰু গাঁৱলীয়া ল'ৰা হৈ আলি দিবতো জনাটো একদম জৰুৰী না আমি ইমান এটা নাজানো বাৰু তথাপিও চলাই নিওঁ আৰু মোটামুটি চলাই নিওঁ আৰু না তেনেকুৱা অভিজ্ঞতাটো অলপ আমাৰ আগত জনাই দিলে কৈ দিলে গম ভাল লাগিব চবে আলি দিবলৈ আহিব বিশেষকে বৰষুণ দিনত ৰ'দ দিনত নাহিব কলা পৰিব দাদু তুমি কিবা দুষাৰমান ক'বা ধন্যবাদ আমি সকলোৱে ঘৰ মোৱা ঘৰত এতিয়া ধুনীয়াকৈ অলপ দেৰি কি বুলি গা পাটো ধুব লাগিব ধুনীয়াকৈ গা পা ধুই গা পাটো ধুই ধুনীয়াকৈ অলপ দেৰি বিশ্ৰাম কৰিব লাগে বুলি কৈছে যদি ঘৰত অলপ দেৰি জিৰাই পিনে একদম গোটেইখন দোকানত এতিয়া বৰ্তমান উপস্থিত অলপ ওলাই আহিলোঁ অলপ ফুৰিবলৈ অলপ চবকে দেখাই দিছোঁ বাকী এইফালে 2জনমান আছে অলপ কিবা আলোচনা এটা চলি আছে তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ঘণ্টা বটনটো টিপি অল কৰি দিব যেতিয়া মই ভিডিঅ'বোৰ নতুনকৈ দিওঁ তেতিয়া নটিফিকেশ্যন পাই আপোনালোকে চাব পাৰে তো বাই ধন্যবাদ জয় অসম